নমস্কাৰ, মই কংকন আপোনাক সকলোকে মোৰ ইউটিউব চেনেল কংকনছ ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ গ্ৰীক দেশৰ আন এখন চহৰ ৰ'ডিছত। আৰু অলপ সময় আগতে মই শ্বিপৰ পৰা ওলাই আহিছোঁ ৰ'ডি ষ্ট'ৰ কৰিবলৈ। এতিয়া মই ৰ'ডি ষ্ট'ৰ কৰিবৰ কাৰণে ৰখি আছোঁ। বাছ আহিলে মই আৰু মোৰ টুৰ আৰম্ভ কৰিম। আৰু এতিয়া সময় হৈছে প্ৰায় 11:30মান বাজিছে দিনৰ, আৰু মই টুৰ কৰিবলৈ ওলাই আহিছোঁ। ব'লক তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ গ্ৰীক দেশৰ এখন প্ৰাচীন চহৰ ৰ'ডিছৰ পৰা। এয়া মই শ্বিপৰ পৰ্টৰ পৰা ওলাই আহিছোঁ, ওলাই পেলাই ৰ'ডি ষ্ট'ৰ কৰিবলৈ গৈ আছোঁ। আৰু চাওকচোন চাৰিওফালে আপোনাৰ ওখ ওখ পাহাৰৰ নিচিনা মানে আপোনাৰ ৱাল বনোৱা আছে। এয়া গ্ৰীক দেশৰ ৰজাবিলাকে বনাইছিলে। আমাৰ যেনেকৈ শিৱসাগৰ যেনেকৈ আছে তেনেকৈ ইয়াতো আপোনাৰ প্ৰাচীন কালৰ বস্তুবিলাক আছে। এয়া চাওকচোন ইমান ওখ ওখ ৱালবিলাক বনোৱা আছে। এইবিলাক আপোনাৰ ৰজা মহাৰজাৰ দিনৰ এইবিলাক আপোনাৰ। আৰু এতিয়া মই সাগৰৰ পাৰে পাৰে গৈ আছোঁ। আৰু ৰ'ডিছখনো আপোনাৰ আগৰ যোৱাবাৰ চিটিখনৰ নিচিনাই নিকোলাছৰ নিচিনাই সাগৰৰ পাৰত অৱস্থিত। আৰু এতিয়া মই গৈ আছোঁ, আগুৱাই গৈ আছোঁ। এয়া ৰ'ডিছলৈ গৈ আছোঁ। ৰ'ডিছৰ আপোনাৰ এইটো ৰজাৰ এটা মেহেল টাইপৰ ঘৰ আছে, মই সেইটো চাবলৈ গৈ আছোঁ। আৰু জাষ্ট মই শ্বিপৰ পৰা ওলাই আহিছোঁ, ওলাই আহি পেলাই মই ভিউটো আপোনাক দেখাই আছোঁ। ৰ'ডিছৰ ভিউটো মই এই যিটো আপুনি ৱালৰ নিচিনা দেখি আছে, ৱালৰ মই বেক চাইডে যাম, তাত কি আছে মই আপোনালোকক দেখাম এতিয়া। আৰু ৱালৰ পাৰে পাৰে খোজকাঢ়ি গৈ পেলাই মই আপোনাক এই ৱালৰ সিপাৰে কি আছে দেখাম। আৰু এই মেহেলটোলৈ যাম, এই মেহেলটোৰ ভিতৰত কি আছে মই তাতো আপোনালোকক দেখাম গৈ পেলাই এতিয়া। আৰু এতিয়া মই ৰ'ডিছৰ একেবাৰে মেইন চেণ্টাৰটোতে আছোঁ, মেইন প্লেচতে আছোঁ, যিটো প্লেচৰ কাৰণে ৰ'ডিছ আটাইতকৈ বেছি বিখ্যাত বুলি কয় ৰজাৰ মেহেলবোৰৰ কাৰণে। আৰু সেই মেহেলবোৰতে মই যাবলৈ গৈ আছোঁ এতিয়া। ব'লক মোৰ লগত তালৈ ব'লক, ৰজাৰ মেহেলবোৰ চামগৈ। এনেকৈ সাগৰৰ পাৰে পাৰে কিছুমান ধেৰ কিবা কিবি ষ্টেচু নিচিনা কিবা বনোৱা আছে। আৰু এতিয়া মই গৈ আছোঁ আপোনালোকক সেই সাগৰৰ পাৰত। সৰু সুৰা বিচৰ নিচিনাই, কিন্তু ইয়াত আপোনাৰ ইমান ধৰক মানুহ চানুহবিলাক গা নোধোৱে। গা ধোৱাটো আপোনাৰ অলপ দূৰত আছে, বিচৰ টাইপ বহিব পৰা। ইয়াত আপোনাৰ ৰাস্তাৰ কিনাৰে কিনাৰে এই মেহেলবোৰত যাবলৈ এনেকৈ বনোৱা আছে। মই গৈ আছোঁ এই মেহেলৰ ভিতৰত সোমাম মই এতিয়া। আৰু ইয়াত এটাই ভাল, কোনো মেহেলত সোমাবলৈ একো কোনো টিকেটৰ দৰকাৰ নাই। আমাৰ যেনেকৈ ধৰক টিকেট কাটিব লাগে, ইয়াত কোনো টিকেটৰ দৰকাৰ নাই। আপুনি য'তে যায় চবতে ফ্ৰী আপোনাৰ। এতিয়া এই মেহেলৰ ভিতৰত মই সোমাই যাম। মই এই মেহেলৰ ভিতৰত সোমাই গৈ আছোঁ আগলৈ। চাওঁগৈ ক'ত ক'ত কি আছে কি নাই। আৰু বহুত পুৰণা হোৱাৰ কাৰণে মেহেলৰ আপোনাৰ এইটো যিটো আপোনাৰ আৰু বহুত কিছুমান বস্তু ভাঙিও গৈছে ধৰক আপোনাৰ। এয়া আপোনাৰ মাৰ্কেটবিলাক আছে, ইয়াত কিছুমান সৰু সুৰা মাৰ্কেট আছে। আৰু এতিয়া মই গৈ আছোঁ ৰজাৰ দিনত আপোনাৰ এটা সৰু ষ্টেজ আছিলে, সেই ষ্টেজটো চাবলৈ গৈ আছোঁ। এইটো হৈছে আপোনাৰ ৰজাৰ দিনত গ্ৰীক দেশৰ ৰজাসকলে মানে ইয়াতে বহি আপোনালোকৰ ইয়াতে আমাৰ যেনেকৈ ৰংঘৰটো তেনেকাই ধৰক আপোনাৰ সিহঁতৰ ষ্টেজ টাইপৰ কিবা আছে ধৰক। এইটো ষ্টেজ টাইপৰ কিবা আপোনাৰ তেনেকুৱা বনাই থৈছে। চাওকচোন কিমান ওখ ওখ ৱালবোৰ এইবোৰৰ আপোনাৰ। এইটো সৰু সিহঁতৰ কিবা ষ্টেজৰ নিচিনা, অডিটৰিয়ামৰ নিচিনা। মই আগলৈ যাম, কি কি আছে আপোনাক দেখাই দেখাই গৈ থাকিম এতিয়া। এইটো সৰু ষ্টেজৰ নিচিনা আছে। এতিয়া ব'লক মই আগলৈ যাওঁ, মাৰ্কেটখনৰ ফালে যাওঁগৈ, কি কি আছে আপোনাৰ মাৰ্কেটখনৰ ফালেও দেখাই দেখাই গৈ থাকিম। ইউৰোপৰ এটাই ভাল, আপোনাৰ এনেকৈ চব চিটিবিলাকৰ ৰাস্তাৰ কিনাৰে কিনাৰে এনেকৈ সৰু সৰু দোকান কিছুমান থাকে, ৰেষ্টুৰেণ্ট থাকে ধৰক। আপোনাৰ কাপোৰৰ দোকান আছে এনেকৈ গোটেই চিটিখনতে এনেকুৱা দোকান আছে। আৰু চবতকৈ ভাল আপোনাৰ সিহঁতে কোনো বস্তুবিলাকৰ একো বস্তুবিলাক ৰজাৰ দিনত যেনেকুৱা আছে তেনেকুৱাই ৰাখিছে। ক'তো একো ৰং কৰা নাই বা ক'তো একো সিহঁতে আৰ্টিফিচিয়েলি একো ইউজ কৰা নাই যাতে এইবিলাক বেয়া হয়।
ৰেষ্টুৰেণ্টৰ এয়া আপোনাৰ ৰাস্তাবিলাকৰ দোকান এইবিলাক। এয়া মই এতিয়া ৰডিছত আছোঁ আৰু ৰডিছৰ মাৰ্কেটবোৰত মই সোমাই সোমাই গৈ আছোঁ এতিয়া। যিমান ৰ'দ দিছে তেনেকৈ ৰ'দৰ গৰমটো নাই, একেবাৰে ঠাণ্ডা বতাহ মাৰি আছে ইয়াত আপোনাৰ। খুবেই ভাল লাগিছে ঘূৰি পেলাই, কাৰণ আপোনাৰ ভাগৰটো লগা নাই ঠাণ্ডাৰ কাৰণে। খুবেই ভাল লাগিছে ঘূৰি পেলাই। যোৱাবাৰো মই চহৰখনলৈ আহিছোঁ ৰডিছত, তেতিয়া ইয়াত এটা চৰাই এটা দেখিছিলোঁ, চৰাইটো আছে নাই বাৰু। আৰু এইখন ৰেষ্টুৰেণ্টতে মই বহি পেলাই খাইছিলোঁ যোৱাবাৰ আহোঁতে, প্ৰায় 2-3 বছৰ আগতে আহিছিলোঁ। তেতিয়া এইখন ক'ভিডৰ আগত আহিছিলোঁ, তেতিয়া মই এইখন ৰেষ্টুৰেণ্টত বহি খাইছিলোঁ। আকৌ আহিম বাৰু। এয়া ৰেষ্টুৰেণ্টখন এইখন। মই যাওঁ আগলৈও গৈ আছোঁ, চাওঁ কি কি আছে কি নাই, আপোনাৰ গোটেই চিটিখন দেখাওঁ আপোনাৰ ৰডিছত। আৰু যিবিলাক মানুহ এতিয়া ইয়াত আছে, সেই মানুহবিলাকৰ ঘৰবোৰো প্ৰায় সেই ৰজা মহাৰজাৰ টাইপৰে ঘৰবোৰ বনাইছে। বেছি ডাঙৰ ডাঙৰ ওখ ওখ ঘৰ নহয়, অট্টালিকাৰ দৰে ডাঙৰ ডাঙৰ ঘৰ নহয়, সৰু সৰু ঘৰ চব ঘৰবোৰে। আৰু এতিয়া মই সোমাই গৈ আছোঁ মাৰ্কেট এখনৰ ভিতৰত। মানে মাৰ্কেট মানে আপোনাৰ গোটেই ৰাস্তাবিলাকতে এনেকাই দোকানেই আছে আপোনাৰ বেলেগ। আৰু ইয়াত আপোনাৰ চব ৰেষ্টুৰেণ্টে আপোনাৰ ধৰক বাৰ টাইপৰ আপোনাৰ এনেকুৱা ছেপাৰেট ৰেষ্টুৰেণ্ট নাই, চব ৰেষ্টুৰেণ্টবোৰে বাৰ নিচিনা ইয়াত, কাৰণ এলকহলটো চব দোকানতে এলাউ কৰে বিক্ৰী কৰিবলৈ। মাৰ্কেটবোৰ এয়া আপোনাৰ গোটেই ৰাস্তাই ৰাস্তাই এনেকুৱা মাৰ্কেট সৰু সৰু দোকান বনোৱা আছে। মই এতিয়া সেই মেহেলটোৰ ফালে গৈ আছোঁ, যিটো মেহেল দূৰৰ পৰা মই আপোনাক দেখাইছিলোঁ, সেই মেহেলটোলৈ যাম। অলপ দূৰ হয়, গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ মেহেলটোলৈ। ইয়াৰ পৰা ওলাই গ'লে মই আকৌ বাছ লৈ চিটি টুৰ কৰিবলৈ যাম। এতিয়া মই খালি মেহেলটোলৈ গৈ আছোঁ, আৰু মেহেলটো যোৱাৰ ৰাস্তাটোতে এনেকৈ গোটেই ৰাস্তাটোতে আপোনাৰ এনেকৈ সৰু সৰু দোকান আছে, ৰেষ্টুৰেণ্ট আছে, বাৰ আছে। চাওকচোন আপোনাৰ কি ধুনীয়া পৰিৱেশ। এইখিনিতে আপোনাৰ এটা গীৰ্জাঘৰৰ নিচিনা এটা আছে, চাৰ্চ এটা আছে, সেইটো মই দেখাম আপোনালোকক। মই যোৱাবাৰ আহিছিলোঁ, তেতিয়া অলপ মনত আছে মোৰ এইবোৰ। এয়া চাওকচোন আপোনাৰ দোকানবোৰ, ৱাইন শ্বপবিলাকো কি ধুনীয়া ধুনীয়াকৈ আপোনাৰ এই সাগৰৰ পাৰত হোৱাৰ কাৰণে ইয়াত আপোনাৰ চি ফুডটো বেছি পপুলাৰ হয়। চব দোকানতে আপোনাৰ বেছিকেলি চি ফুডবোৰে বেছি পপুলাৰ কৰি ৰাখে সিহঁতে। আৰু এতিয়া মই চেণ্টাৰৰ একদম মাজত আছোঁ, মানে চিটিৰ যিটো মাৰ্কেট হয় মাৰ্কেটৰ একেবাৰে মাজত আছোঁ। আৰু চাওকচোন আপুনি মাৰ্কেটৰ পৰিৱেশটো কি ধুনীয়া।
আৰু আপোনাৰ গোটেই গলিবোৰতে এনেকুৱা সৰু সৰু দোকান, এনেকুৱা সৰু সৰু ৰেষ্টুৰেণ্ট টাইপৰ আছে। এনেকুৱা এটা গলি নাই যিটো গলিত আপোনাৰ ৰেষ্টুৰেণ্ট নাই। আৰু ৰেষ্টুৰেণ্টবোৰ ইমান ধুনীয়াকৈ ডেক'ৰেট কৰি ৰাখিছে চাওকচোন। চাওকচোন কিমান ধুনীয়া লাগিছে আপোনাৰ। মই ক'ত আছোঁ ক'ত আপোনাৰ তেনেকুৱা লাগিছে। ইফালে ঘূৰি গ'লেও একেই বজাৰ, সিফালে ঘূৰি গ'লেও একেই মাৰ্কেট, চাৰিওফালে মানে আপোনাৰ ৰেষ্টুৰেণ্ট আৰু আপোনাৰ চাওকচোন। ব'লক মই সেই মেহেলটোৰ ফালে যাওঁ। মেহেলটো অলপ দূৰ আছে, খোজকাঢ়ি যাওঁতে অলপ সময় লাগিব। ব'লক মেহেলটোৰ ফালে যাওঁ। এয়া আহি পেলাই মই আপোনাৰ গ্ৰীচৰ এটা মছজিদৰ ওচৰত পাইছোঁহি। এইটো মছজিদেই হয়। মই মছজিদৰ ভিতৰত সোমাম, গৈ পেলাই ব'লক চাওঁ কি আছে। কাৰণ বহুত পুৰণা মছজিদ হয়। ইয়াত যি যি বস্তু আছে গোটেইবোৰে বহুত প্ৰাচীন যুগৰ। ব'লকচোন ভিতৰলৈ সোমাই যাওঁ, কি কি আছে মই আপোনাক দেখাই যাম। আৰু এইটো মেহেলৰ এটা ছাইডে মই আহি পাইছোঁহি। আৰু মেহেলৰ মেইন ৰাস্তাটো মই এতিয়াও বিচাৰি পোৱা নাই। বিচাৰি গৈ আছোঁ কোনফালে মেহেলৰ মেইন ৰাস্তাটো। এতিয়া মই এটা মেহেলৰ এক চাইডে আহি পাইছোঁহি। ব'লকচোন যাওঁ আগলৈ কি আছে চাম। এতিয়া মই মেহেলৰ এটা ছাইড আহি পাইছোঁহি। আপুনি যিমান ৰ'দটো যিমান কাঢ়া দেখিছে সিমান ৰ'দ কাঢ়া একেবাৰে নহয়। বহুতেই ঠাণ্ডা, চবেই জেকেট পিন্ধি ঘূৰি ফুৰিছে। সেইকাৰণে ঠাণ্ডা বতাহ মাৰি আছে সাগৰৰ পাৰতে হোৱাৰ কাৰণে। আৰু এই ৰ'ডিছ চহৰত আপোনাৰ মানে নতুন বস্তু একো নাই চাবলগীয়া। চব প্ৰাচীন যুগৰে, ধৰক আমাৰ ৰংঘৰ কাৰেংঘৰ যেনেকুৱা আছে তেনেকুৱা বস্তুবোৰে আছে ইয়াত। এইবিলাক ধৰক নতুনকৈ বনোৱা কিবা বিল্ডিং তেনেকুৱা টাইপৰ ধৰক একো নাই। চব পুৰণা প্ৰাচীন যুগৰে ঘৰবোৰ আছে। এইটো পুৰণা ঘৰে খালি অলপ সিহঁতৰ ৰং চং কৰি পেলাই নতুন ৰূপ দিছে। আৰু মই এতিয়া সেইটোলৈও যাম, সেই ডাঙৰ ঘৰটো দিছে তালৈও যাম মই। এতিয়া ব'লকচোন এইফালে কি আছে কি নাই চাই আহোঁগৈ আগফালে। এই ৰাস্তাটোদি আহিবলৈ মই যাওঁতে বাৰু এই ৰাস্তাটোদি যাম। এই ৰাস্তাটোদি আচলতে এণ্ট্ৰি হয়। এই ৰাস্তাটোদি এণ্ট্ৰি হয়। মই বেলেগ এটা ৰাস্তা দি আহি গ'লোঁ। এই ৰাস্তাটো মই যাওঁতে বাৰু যাম, এক্সিট হ'ম এইফালৰ পৰা। দেখাম আপোনাৰ ৰাস্তাটো, ইমান ধুনীয়া ৰাস্তা। এতিয়া মই কৈছোঁ এই মেহেলটোৰ ভিতৰত সোমাম। মেহেলটোৰ মেইন ৰাস্তাটো মই আহি পালোঁহি। ব'লক মেহেলটোৰ ভিতৰত যাওঁ। ফাইনেলি মই আহি পাই গ'লোঁহি মেহেলটোৰ ভিতৰত সোমাই যাওঁ। ব'লক কি আছে মেহেলটো চাওঁগৈ। বহুত প্ৰাচীন যুগৰ মেহেল হয় এইটো, বহুত পুৰণা। চবেই আহে মেহেলটো চাবলৈ। ৰ'ডিছৰ আটাইতকৈ বিখ্যাত বুলি ক'ব পাৰে। আমাৰ ধৰক যেনেকৈ দেলহি তাজমহল যেনেকৈ বিখ্যাত, তেনেকৈ ৰ'ডিছৰ এইটো আটাইতকৈ বিখ্যাত মেহেল বুলি কয়। চবেই আহে ৰ'ডিছ মানে গ্ৰীচ আহিলে মানুহে ৰ'ডিছৰ এইখন চহৰত আহি
ৰডিছত আহি এই মেহেলটো চাবই মানে আমাৰ ধৰক যেনেকৈ দিল্লী গ'লে আপোনাৰ মানুহে তাজমহলটো চাই তেনেকুৱাই আপোনাৰ ৰডিছৰ আটাইতকৈ পুৰণা প্ৰাচীন কালৰ মেহেল হয় এইটো আপোনাৰ ইয়াৰ ভিতৰলৈ মই সোমাই যাম এতিয়া মই আছোঁ আপোনাৰ লালকিল্লাৰ নিচিনাই ধৰক বস্তুটো আপোনাৰ তেনেকুৱা টাইপৰে বস্তুটো চাওকচোন বস্তুটো চাওক মই ভিডিঅ'বোৰ মোবাইলত বনাই আছোঁ কাৰণে ভিডিঅ'বোৰ ইমান ভালো কৰিব পৰা নাই অলপ কপিও থাকে ধৰক অলপ মই নেক্সট মান্থত এটা কেমেৰা এটা কিনিম তেতিয়া ভিডিঅ'বিলাক ভাল হ'ব আৰু এতিয়া মোবাইল দি কৰি আছোঁ কাৰণে ভিডিঅ'বিলাক ইমান ভালো হোৱা নাই ধৰক তথাপি বলকচোন ভিতৰলৈ সোমাই যাওঁ মেহেলৰ ভিতৰত সোমাই যাওঁ মই মেহেলৰ ভিতৰত সোমাব নোৱাৰিলোঁ কাৰণ মেহেলৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে তেতিয়াহ'লে মই সোমাই একো লাভ নাই সেইকাৰণে মই নোসোমালোঁ মেহেলটোৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে আৰু বেলেগ এটা মেহেলত যাম এইটো মেহেলত নোসোমালোঁ নাই বেলেগ এটা মেহেলত যাম তাৰ ভিডিঅ' বনাম এইটো মেহেলত আপোনাৰ ভিডিঅ' কৰিব নিদিয়ে চ' উপায় নাই কি কৰিব আৰু সিহঁতৰ কথাটো শুনিবই লাগিব ধৰক ভিডিঅ' কৰিব নিদিয়ে যেতিয়া কৰিব নোৱাৰোঁৱেই তথাপি বাৰু বাহিৰ ফালৰ পৰাই মই দেখাওঁ আপোনালোকৰ বাহিৰ ছাইডটোৱে ইমান ডাঙৰ ডাঙৰ ফিল্ড আপোনাৰ আমাৰ ধৰক ৰংঘৰ কাৰেংঘৰ নিচিনাই ধৰক ডাঙৰ ডাঙৰ ফিল্ড আছে আগফালে মই এতিয়া মেহেলৰ পৰা ওলাই গৈ পেলাই বেলেগ এটা মেহেলৰ ফালে গৈ আছোঁ আপুনি ৰাস্তাটো চাওকচোন ইমান ধুনীয়াকৈ আপোনাৰ গোটেই ৰাস্তাটো আপোনাৰ পাথৰ দি বনোৱা আছে কোনো আপোনাৰ ইয়াত ধৰক আৰ্টিফিচিয়েল একো বস্তু ইউজ কৰা নাই আগতে যেনেকৈ ৰজাৰ দিনত যেনেকৈ বনোৱা আছিলে পাথৰ দি তেনেকৈ পাথৰ দিয়ে বনোৱা আছে এতিয়াও বেলেগ একো আৰ্টিফিচিয়েল ইউজ কৰা নাই সিহঁতে চাওকচোন ছাইডবিলাক কিমান ধুনীয়াকৈ ৰাস্তাবোৰ বনাইছিলে সিহঁতে চাওকচোন আপোনাৰ ৰাস্তাবোৰ চাওকচোন এইফালে কিবা তেনেকৈ ডাঙৰ গেট এখন আছে সিহঁতৰ কি হয় নাজানো এইবোৰ আৰু ভিতৰত সোমাবও নোৱাৰি যেতিয়া সোমাব ট্ৰাইও কৰা নাই আৰু মই এতিয়া গৈ আছোঁ আগলৈ বেলেগ এটা মেহেলৰ ফালে এই মেহেলত সোমাব নিদিলে যেতিয়া বেলেগ এটা মেহেলত গৈ ট্ৰাই কৰোঁগৈ চাওঁ তাত কি হয় আৰু এতিয়া আগলৈ গৈ আছোঁ মই সুৰংগৰ নিচিনাকৈ ৰাস্তা বনাইছিলে এটা মেহেলৰ পৰা আন এটা মেহেললৈ যাবলৈ চাওকচোন কিমান আৰু গোটেই ৰাস্তাবোৰ সেই সময়তে সিহঁতে ড্ৰেইনেজ টাইপৰ বনাইছিলে আমাৰ এতিয়া ড্ৰেইনেজ টাইপ বনাই সিহঁতে আগতেই আপোনাৰ প্ৰাচীন যুগতে ড্ৰেইনেজ টাইপ বনাইছিলে আৰু ৰাস্তাবিলাক আছে আপোনাৰ ইমান ধুনীয়া গলি গলি টাইপৰ ভিতৰত মানে গৈ থাকিলে বিৰাটেই ভাল লাগি থাকে ধৰক আপোনাৰ ইয়াৰ চাওকচোন আপোনাৰ ৰাস্তাবিলাক চাওক ইয়াৰ ৰাস্তাবিলাক আছে আপোনাৰ গলি গলিৰ নিচিনা বলক এতিয়া এইফালৰ পৰা ওলাই যাওঁ বেলেগ এফালে যাওঁ চাওকচোন গোটেই মানুহ ইমান মানুহ ভিৰ হৈ থাকে আপোনাৰ ৰডিছত সদায় ইমানখিনি মানুহেই থাকে বুলি কয় প্ৰায় ডেইলি বহুত হাজাৰ হাজাৰ মানুহে আপোনাৰ এই মেহেলটো ভিজিট কৰিবলৈ আহে কাৰণ ডেইলি আপোনাৰ 4-5খনকৈ চিপ লাগে আৰু এখন চিপত কমচে কম 3,000-4,000 মানকৈ মানুহ থাকে তেতিয়াহ'লে ডেইলিতো আপোনাৰ 6,000-7,000 মান মানুহটো মেহেলবিলাকত ভিজিট কৰিব ডেইলি আহি থাকে ইয়ালৈ আৰু এতিয়া বলকচোন আগুৱাই যাওঁ আগত কি আছে চাওঁগৈ এতিয়া আহি পেলাই মই কিবা এটা চাৰিআলি নিচিনা জেগা এটা পাইছোঁহি এতিয়া চাওঁ কোনফালে যাওঁ ভাবি আছোঁ কোনফালে গ'লে ভাল হ'ব কাৰণ যোনফালে যাবলৈ মন গৈছে সেইফালেই বিৰাটেই ধুনীয়া লাগিছে ইফালে চালে ইফালেও ধুনীয়া লাগে ধৰক এইফালেও যাব মন গৈ আছে আৰু চাওঁ কোনফালে যাওঁ এতিয়া ভাবিছোঁ এইফালে প্ৰথম যাওঁ কি আছে চাই আহোঁ গৈ পেলাই আগফালে এইটো চাগৈ মোৰ মতে চাগৈ আপোনাৰ মেহেলটোৰ পৰা ওলাই যোৱা ৰাস্তাটোৱে হ'ব কাৰণ মেইন ৰাস্তাটো কাৰণ আগত মই আপোনাৰ মেইন ৰাস্তা দেখা পাই আছোঁ এইটো চাগৈ মেইন ৰাস্তাত ওলাই যোৱা ৰাস্তাটোৱে হ'ব বলকচোন চাওঁ আগত কি আছে যদি মেইন ৰাস্তাখন মই আকৌ সোমাই আহিম ইফালে যামগৈ কাৰণ মই এতিয়া ওলাই যাব মন নাই যোৱা নাই অলপ পিছত মই ওলাই যাম ইয়াৰ পৰা এতিয়া মোৰ যাব সময়ো হোৱা নাই আৰু সময়ো বহুত আছে বাৰু আজি মোৰ হাতত চাওকচোন আপোনাৰ ইমান ধুনীয়া কি ধুনীয়া লাগিছে আপোনাৰ পৰিৱেশটো ইয়াৰ বলক মই এতিয়া সিফালে যাওঁ সিফালে কি আছে চাওঁগৈ এইফালৰ পৰা ঘূৰি আহিলে সিফালে যাওঁগৈ সিফালে কি আছে চাওঁগৈ
ইয়াৰ পৰা এটা মেগনেট কিনিম, অলপ পিছত আহিলে মেগনেট এটা কিনিম, কাৰণ যি চহৰ গৈছোঁ গোটেইকেইটা চহৰৰ এটা চিন হিচাপে এটা মেগনেট লৈ যাওঁ। কালি নিকোলাছৰ পৰা কিনিলোঁ, আজি ৰ'ডিছৰ পৰা এটা মেগনেট এটা কিনি লৈ যাম অলপ পিছত আহি পেলাই। চাওকচোন ইহঁতৰ পুৰণা টাইপৰ ঘৰবোৰ কেনেকুৱা টাইপৰ। ব'লকচোন ঘৰটোৰ ভিতৰত সুখি যাওঁ, কি আছেনো চাওঁগৈ ৰ'ব। ওপৰলৈ উঠি গৈ চাওঁগৈ কি আছে ওপৰৰ ফালে। এইফালে আপোনাৰ কিবা অফিচ টাইপৰ কিবা এটা বেংক টাইপৰ আছে, বোলে একো নাই নামি যাওঁ তললৈ। এতিয়া মই এটা বেলেগ ফালে গৈ আছোঁ, চাওঁ কোনফালে কি আছে, গৈ আছোঁ এতিয়া। কাৰণ যোনফালে গৈছোঁ সেইফালে যাই গৈ থাকিব মন গৈছে, ইমানে ধুনীয়া লাগিছে মানে জেগাবোৰ। আৰু আপোনাক মই বেংক এটা দেখাইছোঁ, এই বেংকটোত মই যোৱা বছৰ মানে ক'ভিডৰ আগত এই বেংকত আহিছিলোঁ পইচা ট্ৰান্সফাৰ কৰিবলৈ। আৰু এই বেংকটো দেখি পেলাই এতিয়া মোৰ মনত পৰিছে, যোৱাবাৰ মানে ক'ভিডৰ আগত মই যেতিয়া ৰ'ডিছ আহিছিলোঁ, তো এই বেংকটোত আহিছিলোঁ পইচা ট্ৰান্সফাৰ কৰিবলৈ। আজি বাৰু ট্ৰান্সফাৰ কৰিব নালাগে, মই যোৱাকালি ট্ৰান্সফাৰ কৰি আহিছোঁ ধৰক। এতিয়া মই যাওঁ ব'লকচোন বেলেগ এটা চাওঁ। চাৰিওফালে যোনফালে যাব মন গৈছে সেইফালেই বিৰাটেই ধুনীয়া লাগিছে, ইফালে মন গ'লে ইফালেও যাব পাৰোঁ, কিন্তু ইফালেও বিৰাট ধুনীয়া লাগিছে চাই পেলাই। ব'লকচোন এইফালে যাওঁ, এইফালেনো কি আছে কি নাই চাই আহোঁগৈ। এইটো এটা মেহেলৰ ভিতৰত কিনো আছে চাই আহোঁগৈ বোলে সোমাই পেলাই। ফুলৰ এটা মেহেল আছে, এইটো মেহেল। ইয়াতো সোমোৱা আপোনাৰ ভিডিঅ' কৰা এলাও নাই, তথাপি মই ওলাই আহিলোঁ, ভিডিঅ' কৰা এলাও নাই যেতিয়া। যাওঁ বোলচোন এইফালে চাওঁগৈ কি আছে কি নাই। আপোনাৰ এনেকুৱা ইয়াৰ চহৰবোৰত এনেকুৱা মানুহবোৰে ৰাস্তাত গান গাই থাকে, গান গাই মানে আপোনাৰ পইচা বিচাৰে ধৰক। আপোনাৰ ইচ্ছামতে আপুনি যি ইচ্ছা সিমানে দিব পাৰে ধৰক। মই আহি আকৌ সেই আগৰ জেগালৈ পাই গ'লোহি। আকৌ এইখিনি পাই আপোনাৰ মই দেখাইছোঁ ৰেষ্টুৰেণ্টখন আছিলে, এইখিনিয়ে মই আকৌ আহি ঘূৰি পাই গ'লোহি। মানে আপোনাৰ যিমান ফ্লৰ ঘূৰি গৈ আহিলোঁ আপোনাৰ এটা জেগাতে পাইহি। এইফালে এখন মাৰ্কেট, চাৰিওফালে মানে আপোনাৰ মাৰ্কেট আছে, বেলেগ একো নায়েই ধৰক। আপোনাৰ যোনফালে যাব মন যায় সেইফালে মাৰ্কেটে আৰু ৰেষ্টুৰেণ্ট আৰু চব মেহেলটো চাৰিওফালে মানে আপোনাৰ ৰেষ্টুৰেণ্টৰ নিচিনাই আছে। তথাপি ব'লকচোন চাওঁগৈ। এতিয়া প্ৰায় দুপৰীয়া 12:30মান বাজিছে, ভোকো লাগিছে, কিবা এটা লাঞ্চ কৰোঁ বুলি আহিছোঁ। চাওঁ কি কৰোঁ লাঞ্চ, আৰু আপোনাক আজি কি ফুডো দেখাম, কি খাওঁ আপোনালোক আজি মই, কাৰণ ইয়াত আপোনাৰ ভিডিঅ' কৰিব এলাও কৰে। চ' ব'লক মই ভিডিঅ'টো কৰি যাওঁ, আপোনালোকক দেখাই যাওঁ ক'ত কি আছে। চাওকচোন আপোনাৰ ইমান ধুনীয়া ধুনীয়া গলিবিলাক, আপোনাৰ আমাৰ ফেঞ্চি বজাৰৰ নিচিনা গলিবোৰ, কিন্তু বিৰাটেই ধুনীয়া গলিবোৰ আপোনাৰ। আৰু ৰেষ্টুৰেণ্টবিলাক চব বাহিৰত আছে আৰু চাফা, বিশেষকৈ বিৰাট চাফা আপোনাৰ জেগাবোৰ। আপোনাৰ চেণ্টুৰণিৰ নিচিনাই হ'ব লাগে জেগাবিলাক, কাৰণ চেণ্টুৰণিখনো বোলে মই শুনামতে এনেকৈ সৰু সৰু গলি হয়, কাৰণ তাত খালি গোটেই ঘৰ যিমান ৰাস্তা পদূলি চব বগা খালী। আৰু ব'লকচোন চাওঁ কি আছে, আগলৈ গৈ থাকোঁ। এইফালেও আহিলোঁ, এইফালেও আপোনাৰ একেই মাৰ্কেটে, আপোনাৰ কাপোৰৰ মাৰ্কেট আছে, আপোনাৰ ধৰক গহনা পাতিও আছে কিবা। আৰু ইয়াত বস্তুবোৰ মেক্সিমাম বস্তুৱে লিডাৰৰ হয়, সেইকাৰণে অলপ দামটো বেছি হয় ইয়াত। তো ব'লকচোন আহি পেলাই মই সেই মাৰ্কেটখন পাই গ'লোহি, মাজৰ মাৰ্কেটখন, যিখন মাৰ্কেটৰ পৰা মই এটা ভিডিঅ' কৰিছিলোঁ আগতে দেখাইছোঁ আপোনাক। এতিয়া সেই মাৰ্কেটখন আহি পাইছোঁহি, মাজত আছে। আৰু মই বেছি দূৰত নাইকিয়া, চিপৰ ওচৰতে আহি পালোঁহি মই। আৰু এইবিলাক চাৰিওফালে খালি আপোনাৰ মেহেলটোৰ চাৰিওফালে আপোনাৰ এনেকুৱা দোকান আছে, আৰু মাজত মেহেলটো। দোকান দিছে,
সেইবোৰ মেক্সিমামতে আপোনাৰ ডায়মণ্ড আৰু প্লেটিনামেই বিক্ৰী কৰে, কোনো গ'ল্ড প্ৰায় বিক্ৰী নহয়, প্লেটিনাম আৰু ডায়মণ্ডে থাকে। আৰু চাওকচোন দোকানটো চাওক কি ধুনীয়াকৈ আপোনাৰ সজাই দিছে এইবিলাক আপোনাৰ। আৰু এইবিলাকত আপোনাৰ মেক্সিমাম মানুহে এইবিলাক আপোনাৰ মেগনেটবোৰ কিনে বা চুমিলৰবিলাক কিনে, সেইকাৰণে এইবোৰৰ দোকান বেছি আছে। আৰু ইয়াত আপোনাৰ বহুত ধুনীয়া ধুনীয়া বস্তু কিছুমান আছে চাবলৈ, চাওকচোন কি ধুনীয়া লাগে আপুনি, ইমান ধুনীয়াকৈ আৰ্টিফিচিয়েল বস্তু ধুনীয়াকৈ সজাই থৈছে। চশমাৰ দোকান, কিবা দোকান আপোনাৰ ধৰক এয়া। আৰু দোকানৰ ভিতৰতো আপোনাৰ ATM থাকে, এয়া চাওক দোকানৰ ভিতৰতো সিহঁতে ATM লগাই থৈছে, যাতে মানুহৰ কোনো অসুবিধা নহয় ধৰক পইচাৰ কাৰণে। সেইকাৰণে দোকানৰ ভিতৰতো ধৰক। আৰু মই এতিয়া ৰেষ্টুৰেণ্ট এখনৰ ভিতৰত বহি আছোঁ, চাওঁ কি খাওঁ আপোনাক দেখাওঁ এতিয়া। আপোনাৰ মই গ্ৰীক ফুডত আজি খাওঁ বুলি ভাবিছোঁ কিবা এটা। এইখন হৈছে আপোনাৰ ইয়াৰ গ্ৰীক মেনু, চাওঁ কি পায়। চ' মই অৰ্ডাৰ কৰিলোঁ আপোনাৰ চিকেন গিৰ'ছ, সেইটো আপোনাৰ অৰ্ডাৰ কৰিলোঁ 12 ইউৰো। আপোনাৰ চাওঁ কি আহে কি নাই, প্ৰথমবাৰ ট্ৰাই কৰি আছোঁ এইটো গ্ৰীক ফুড, চাওঁ কেনেকুৱা হয় কি হয়। এয়া ফাইনেলি মোৰ আপোনাৰ অৰ্ডাৰটো আহি পালে। আৰু তাত আপোনাৰ দিছে পিঠা ব্ৰেড, ফ্ৰেঞ্চ ফ্ৰাই, চিকেন, মেয়নিজ, টমেটো, অনিয়ন, অলিভ অইল। এয়া দিছে আপোনাৰ, মই যেনেকা বুলি ভাবিছোঁ তেনেকা নহয়, মই শৰ্মা বুলি ভাবিছোঁ, কি শৰ্মা টাইপৰ নহয় আপোনাৰ, এইটো বেলেগ এটা টাইপত দিছে বস্তুটো। চাওঁ দিয়ক ট্ৰাই কৰোঁ, নতুন গ্ৰীক ফুড কি হয় চাওঁ দিয়ক। লাঞ্চ কৰি পেলাই মই ওলাই আহিলোঁ ৰেষ্টুৰেণ্টৰ পৰা, আৰু এতিয়া মই চিপৰ ফালে গৈ আছোঁ। বহুত সময় ঘূৰিলোঁ, ইফালে সিফালে ঘূৰিলোঁ, এতিয়া গৈ আছোঁ চিপলৈ, কাৰণ ভাগৰ লাগিছে, ৰাতি আকৌ ডিউটিও আছে, অকণ গৈ ৰেষ্ট কৰোঁগৈ, তাৰপিছত আকৌ ডিউটিও ষ্টাৰ্ট হ'ব আবেলি 6টা মানৰ পৰা মোৰ। সেইকাৰণে গৈ আছোঁ চিপলৈ। আৰু মোৰ নেক্সট ভিডিঅ'টো আহি আছে আপোনাৰ চেণ্টৰনিৰ পৰা, আৰু ভিডিঅ'বোৰ দিয়াত মোৰ অলপ সময় লাগিছে, কাৰণ নেটবোৰ মই হাই স্পীডৰ নেট নাপাওঁ, সেইকাৰণে ভিডিঅ'বোৰ আপলোড কৰিব পৰা নাই। য'ত মই হাই স্পীড পাওঁ তাতে গ'লে ভিডিঅ'বোৰ আপলোড কৰোঁগৈ। আৰু মোৰ নেক্সট ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব, আৰু কেনেকুৱা লাগিছে জনাব মোৰ ভিডিঅ'বোৰ, তেতিয়া নতুন ভিডিঅ' বনাই থাকিব মোৰ মন যাব। ঠিক আছে দিয়ক, আজি মোৰ ভিডিঅ'ত ইয়াতে সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।